বন্ধু বান্ধৱীসকল মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি চুলিৰ বিষয়ে ক'বলৈ আহিছোঁ চুলিৰ যতন কেনেকৈ ল'ব লাগে এইখিনি বিষয়ে ক'বলৈ আহিছোঁ দেখা গৈ যায় চুলি আমাৰ সকলোৰে চুলিৰ সমস্যা আছে নহয় জানো চুলি সৰা দেখা গৈছে আৰু চুলি অকালতে পকে আপোনাৰ চুলিখিনি ফাটে আপোনাৰ এই শীতকালত তো কিছু এতিয়া শীতকালত আপোনাৰ কিছু সমস্যা দেখা দিয়ে চুলিৰ সেয়েহে আপোনালোকৰ মাজলৈ মই এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব মই এই চুলিৰ আপোনালোকে কেনেকৈ যতন ল'ব তাৰ বিষয়ে কৈছোঁ চুলিত আমাৰ তেল লগাব লাগে আপোনালোকৰ যদি বন্ধু বান্ধৱীসকল কাৰোবাৰ যদি চুলি তেল নলগায় আপোনালোকে একেবাৰে তেল ইউজ নকৰে তেন্তে আপোনালোকে সেইটো ভুল কৰিছে তেল চুলি লগাব লাগে যেনেকৈ পুলি এটা আমি ৰুলে সাৰ দিব লাগিব তাত আপোনাৰ পানী দিবই লাগিব তেতিয়াহে পুলিটো বাঢ়ি আহিব নহয় জানো ঠিক তেনেকৈ আমাৰ চুলিও যদি আপোনাৰ তেল কোৰ লগাই মেলি আমি ভালকৈ নাৰাখোঁ তেতিয়াহ'লে চুলিখিনিও আমাৰ বেয়া হ'বই নিশ্চয় কাৰণে আমি তেলটো ইউজ কৰিব লাগে আপোনালোকে এনেকুৱা তেল ইউজ কৰিব নাৰিকল তেলটো বেছিকৈ প্ৰিফাৰ কৰোঁ মই নাৰিকল তেলটো আপোনাৰ চুলিৰ কাৰণে বহুত প্ৰয়োজনীয় নাৰিকল তেল আপোনালোকে লগাব পাৰে আৰু বাদাম তেলটোও লগাব পাৰে বাদাম তেল তিল তেল নাৰিকল তেল তেনেকুৱা জাতীয় আৰু আমলা আপোনাৰ আমলখিৰ তেল যোনটো পায় বাজাজৰ পায় এটা সেই তেনেকুৱা লগাব পাৰে বাদাম তেলবোৰ সেইবোৰ ভাল তাৰপৰা আপোনালোকে ইউজ কৰিব তেল লগাবই লাগে সপ্তাহত আপোনালোকে গোটেইকেইদিন তেল লগাব নোৱাৰিলেও সপ্তাহত 3 দিন আপোনালোকে তেল লগাই চাবচোন মানে আপোনালোকৰ চুলিখিনি যথেষ্ট এই সমস্যাখিনিৰ পৰা ৰেহাই পাব যদি চুলি এতিয়া খুব বেছি শুকান হয় শীতকাল আহিছে যেতিয়া চুলিখিনিও আমাৰ যথেষ্ট শুকান হৈ পৰে আৰু তেতিয়া আমি তাত নাৰিকল তেল আৰু এল'ভেৰা ঘৰতেই লগা যদি আপোনালোকৰ ঘৰত আছে এল'ভেৰা তেনেকৈ এল'ভেৰা দুডাল আনি এনেকৈ গুচাই আপোনাৰ মিক্সিত পেষ্ট বনাই আপুনি নাৰিকল তেল মিক্স কৰি এনেকৈ চুলিত লগাই মেলি আগদিনাখন ৰাতি লগাই পিনি শুই যাব পাছদিনাখন শ্বেম্পু মাৰি ধুই দিব আপোনালোকৰ চুলিখিনি সুফল পাব নিশ্চয় সুফল পাব তাৰপৰা আপোনালোকে 2টা কণী 4 টেবুল চামুচ পানীৰ লগত মিহলাই চুলিত লগাব আৰু লগাই 30-40 মিনিটৰ কাৰণে ৰাখিব তাৰ পাছতে শ্বেম্পু মাৰি আপোনালোকে ধুই দিব তেতিয়া আপোনালোকে চাব আপোনালোকৰ চুলিখিনি যথেষ্ট স্মুথ হ'ব যথেষ্ট মানে যোনটো শুকান ভাব সেইটো নাইকিয়া হ'ব আৰু যোনটো মানে চুই চাবলৈ মন নাযায় কিছুমানৰ এনেকুৱা কৰকৰীয়া শুকান টাইপ হৈ যায় নহয় জানো সেইখিনি আপোনালোকে নাপায় মানে এই বস্তুটো লগোৱাৰ পাছত আপোনালোকে যথেষ্ট ভাল পাব উপকৃত হ'ব তাৰপৰা চুলিত জবাব ফুল আৰু জবাব ফুলৰ 3-4 পাহ সানি তাতে পিচি লৈ জবাব ফুল পটাতে বা মিক্সিতে আপোনালোকে পিচি ল'ব পিচি লোৱাৰ পিছতে নাৰিকল তেল মিহলাই 20 মিনিটৰ কাৰণে চুলিত লগাই ধুই পেলাব তাৰপৰা আপোনালোকে চুলিত দৈ লগাব 45 মিনিটৰ কাৰণে দৈ লগাই থৈ পিনি তাৰপৰা ধুই পেলাব তেতিয়া দৈয়ে ফটাৰ সমস্যাটো নাইকিয়া কৰে চুলিৰ তাৰপৰা পকা অমিতা এটা আনি পিনি অমিতা এফাল এই মিক্সিতে আপোনালোকে মাৰি লৈ 30 মিনিটৰ কাৰণে চুলিত মাছাজ কৰি লগাই ৰাখিব তাৰপৰা ধুই পেলাবচোন সুফল পাব এইখিনি মই কোৱা কথাখিনি আপোনালোকে মানিবচোন বন্ধু বান্ধৱীসকল নিশ্চয় উপকৃত হ'ব আজি আহিছোঁ ধন্যবাদ